UPPLआ बर' जनजातिखौ रैखाथि होनायाव फेलें जाबाय। बाक्सानि बरपेटा नेपाली बस्तियाव BPMनि दोलोआरि मेलाव बेरेखा BPMनि नेता नन्दलाल मगर। लक'सभा बिसायख'थिया खाथिसै। लक'सभा बिसायख'थिखौ लानानै साखाफारा जादों राजखान्थियारि दोलोफोरा। थिग बेबायदिनो UPPLनि हेंथा BPMनि जुजिनाय। बेनिखायनो बाक्सानि बरपेटा नेपाली बस्तियाव गोरखा कचनि बानजायनायाव खुंफुंनाय जादों मोनसे दोलोआरि मेल। BPMनि सालबारि जिल्ला गोरखा कचनि बानजायनायाव खुंफुंनाय बे मेलाव बाहागो लादोंमोन सेन्ट्रेल कमिटिनि आफादगिरि नन्दलाल मगर, मिरु लाइमोन BPMनि नेहाथारि कास्तम बसुमतारी, 21 नं सालबारि बियाबनि MCLA जय मुसाहारि, जिल्ला इनचार्ज प्रेसिडेन्ट कनिन्द्र ब्रह्मजों लोगोसे गोबां नेता कर्मीफोराबो बाहागो लादों। बिटिआरखौ सासन खालामबाय थानाय UPPL दोलोआ गावनि बर' जनजातिखौ रैखाथि होनायनि सोलायै इभिक्सननि हुमखि होनानै सोलोजों राजनिति खालामदों होननानै बुंदों नन्दलाल मगरा। फैगौ समाव BPMनि सासन फैयोब्ला बिटिआरनि गासैबो जाति जनजातिनि जौगानायनि थाखाय खामानि मावगोन होननानै बिबुंथि लाखियो नेताया। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। आमी हालबारि जिल्ला समिति गोरखा सेल BPFৰ जिल्ला समिতিৰ নেতৃত্বত যেটো নেকি এক্সিকিউটিভ মিটিং এটা আছিল তাত আমি কেন্দ্ৰীয় সমিতি হিচাপে আমি উপস্থিত হৈছোঁ আৰু গোৰ্খা সেল BPFে গোৰ্খা জাতিৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি বিস্তৃত ৰূপত আমি আলোচনা কৰিছোঁ আৰু মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী নিৰ্দেশত মমে তেখেতৰ নিৰ্দেশ অনুযায়ী আজি আমি ইয়াত উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেকৈ আগন্তুক দিনত আমি কাম কৰিব পাৰি তাৰ বিষয়ে আমি চৰ্চা কৰিছোঁ। আৰু এইখন সভাত উপস্থিত হৈছে আমাৰ হালবাৰী সমষ্টিৰ MCLA মাননীয় শ্ৰীযুত জয় মুছাহাৰী ডাঙৰীয়া, লগতে আমাৰ কেন্দ্ৰীয় নেতৃত্বসকল আৰু এই অঞ্চলত থকা গোৰ্খাসকলৰ যিমান সমস্যা আছে এই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত গোৰ্খা সেল বিশেষকৈ BPFে আমি আগন্তুক 2024 আৰু 25ত যেনেকৈ আমি BTCত চৰকাৰ বনাম, মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱক লৈ পেলাই আমি চৰকাৰ বনাম, তেনেকৈ আমি সমাধানৰ কামবোৰ আমি আগবঢ়াই লৈ যাম। কৰিব নালাগে BTCবাসীয়ে, মাননীয় হাগ্ৰাবা মহিলাৰী ছাৰ আমাৰ লগত আছে আৰু তেখেত থকা কাৰণটো মই ক'ব বিচাৰিছোঁ। আজি 2003 10 ফেব্ৰুৱাৰীত আজি প্ৰায় 20 বছৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPLৰ তেখেতৰ অংগু পাংগুবিলাকে কয় যে মাননীয় হাগ্ৰাবা মহিলাৰী দেৱে 17 বছৰ কি কৰিছে, কিন্তু যেতিয়া তেখেতসকলে চুক্তি কৰি আহিল 2003 10 ফেব্ৰুৱাৰীত, এই চুক্তিৰ আধাৰত 2003 10 ফেব্ৰুৱাৰীৰ আগৰ যিমান জাতি জনগোষ্ঠী আছে, সি গোৰ্খাই হওক, আজি আমাৰ মুছলমান ভাইয়ে হওক, বেংগলীয়ে হওক, বিহাৰীয়ে হওক বা বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি এইখন BTCৰ বা বড়োলেণ্ডৰ বাসিন্দা বুলি স্পষ্টকৈ আমাক সাংবিধানিক ৰূপে আমাক স্বীকৃতি মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱে আমাক দিছে। আৰু প্ৰমোদ বড়োৰ এই অভিযানৰ নামত বা এভিকশ্যন কৰাৰ নামত তেখেতে ৰাজনীতি কৰি আছে। তাৰমানে কি, এভিকশ্যন কৰিম বুলি ভয় দেখুৱাই তেখেতসকলে যদি ভোট দিব তেতিয়াহ'লে আমি এভিকশ্যন নকৰোঁ, এই তেনেকুৱা ধৰণৰ এটা ড্ৰামাষ্টিক তেখেতসকলে এভিকশ্যন কৰিব বিচাৰিছে। আৰু BTCবাসী ৰাইজে প্ৰমোদ বড়োক আজিৰ দিনত ভয় নকৰে। তেখেত যিহেতু মিছলীয়া মানুহ, জাতিটোক ঠগাই পেলাই আজি BTRৰ CM হৈছে। BPFৰ ফলাফল নহয়, আজিৰ দিনত ৰাইজে বুজি পাইছে BPFে একমাত্ৰ দল যিটো দলে আজি BTC বা বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ শান্তি আৰু প্ৰগতিৰ কাৰণে কাম কৰিব। আৰু 17 বছৰ মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱে এই ক্ষেত্ৰত কৰি আহিছে। কিন্তু প্ৰমোদ বড়োৰ 3 বছৰীয়া শাসনতে আজি বেলেগ জাতিটো বাদে দিয়ক, বড়ো মানুহকে নিজৰ মানুহকে এভিকশ্যন কৰিবলৈ তেখেতে নটিচ কৰিছে, এভিকশ্যন কৰিছেও। এইটো দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ, যাৰ কাৰণে আজি হাজাৰ হাজাৰ বড়ো ৰাইজে আজি শ্বহীদ হ'বলগীয়া হৈছিল। এইখন ভূমিত প্ৰমোদ বড়োৱে আজি এভিকশ্যনৰ নটিচ ধৰাই দিছে, লাজৰ কথা, দুৰ্ভাগ্যজনক। जासिम अराय समसिम नेनानै थागोन। मोसासो आं, मोसा!